আপুনি যদি এজন ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক হয় আৰু আপুনি যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটিএম কাৰ্ড ব্যৱহাৰ কৰি আহিছে তেন্তে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে কাৰণ এই বৰ্ষৰ 1 এপ্ৰিলৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগতে অন্যান্য কেইবাটাও বেংকে এটিএম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে আৰু এই নিয়ম নজনাৰ ফলস্বৰূপে আপুনি এটিএম কাৰ্ড ব্যৱহাৰ কৰিবলৈ গৈ ফাইন ভৰাৰ লগতে এক্সট্ৰা জিএছটি দিবলগীয়া হ'ব পাৰে কিমান ফাইন কিমান জিএছটি হ'ব কৈ আছোঁ আপোনালোকক লগতে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ আগত আপোনালোকে এই ভিডিঅ'টো আগলৈ যাতে শ্বেয়াৰ কৰি দিয়ে যাতে সকলোৱে এই কথাটো গম পায় আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকক জনাব বিচাৰিছোঁ যে এই নিয়মটো কেৱল ষ্টেট বেংক অফ ইণ্ডিয়াই নহয় কেইবাটাও বেংকে যদিও আনিছে মেক্সিমাম ব্যক্তিয়ে যিহেতু ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক হয় সেয়ে বিশেষকৈ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো ৰুল সেইটো ক'ব বিচাৰিছোঁ পূৰ্বতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো ৰুল আছিলে সেই ৰুল মতে এগৰাকী গ্ৰাহকে তেওঁৰ এটিএম কাৰ্ডখন ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিকোনো এটিএমত এমাহত 5 বাৰলৈকে ফ্ৰী অফ কষ্ট ব্যৱহাৰ কৰিব পাৰিছিলে কোনো ধৰণৰ ফিজ দিব লগা হোৱা নাছিলে আৰু তাৰ উপৰিঞ্চি এটা সুবিধা আছিলে যে যিসকলে কিউআৰ কোড ব্যৱহাৰ কৰে মানে গুগল পে হওক ফোন পে আপোনালোকে কিউআৰ কোড ব্যৱহাৰ কৰি এটিএমৰ পৰা উইথড্ৰ কৰিব পাৰিছিল তাৰ ওপৰতো কোনো ধৰণৰ ফাইন নাছিলে মানে এটিএমৰ লগতে কিউআৰ কোড এটা এক্সট্ৰা এডিশ্যনেল অফাৰ আছিলে কিন্তু এতিয়া নতুন নিয়ম মতে কিউআৰ কোডেৰে পইচা উলিওৱা আৰু এটিএম কাৰ্ড ব্যৱহাৰ কৰি উলিওৱা যেহেতু দুয়োটাই ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন হয় গতিকে বেংকে নতুন নিয়ম লাগু কৰিছে অৰ্থাৎ এতিয়া আপুনি যদি এমাহত 3 বাৰ এটিএম কাৰ্ডখন ব্যৱহাৰ কৰিলে তাৰ মাজতে আপুনি আকৌ কিউআৰ কোড ব্যৱহাৰ কৰিও টকা উইথড্ৰ কৰিছে যেহেতু কিউআৰ কোডত আগতে কোনো ফাইন নাছিলে কিন্তু দুবাৰ যদি আপুনি কিউআৰ কোডেৰে উঠালে অৰ্থাৎ আপোনাৰ 3 বাৰ এটিএম কাৰ্ডৰ ট্ৰেনজেকশ্যন আৰু দুবাৰ কিউআৰ কোড মিলাই 5টা ট্ৰেনজেকশ্যন বুলি ধৰা হ'ব ইয়াৰ পিছত চতুৰ্থবাৰৰ বাবে আপুনি যদি এটিএম কাৰ্ডখন ব্যৱহাৰ কৰে তেন্তে 23 টকা পৰ্যন্ত এবাৰত ফাইন লগতে তাৰ ওপৰত এক্সট্ৰা জিএছটি যিখিনি আহিব আপুনি ভৰিব লাগিব একাউণ্টৰ পৰা ডিডাক্ট হ'ব গতিকে এটিএম কাৰ্ড ব্যৱহাৰকাৰীসকল যধে মধে এটিএম কাৰ্ড ব্যৱহাৰ কৰাৰ পৰা সাৱধান হ'বৰ হ'ল